welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল আজি এতিয়া বাজিছে এতিয়া মানে দুপৰীয়া হ'ল আৰু মই আজি ভাবিছো অকমান নিজৰ লুকটো চেঞ্জ কৰো মানে হে আৰু হেয়াৰ কাট কৰো কাৰণ বহুত দিন হৈ গল মানে এতিয়া যেহেতু উইন্টাৰ সিজন হুমাইছে কি হয় মোৰ স্কাল্পটো উইন্টাৰ সিজনত বহুত ড্ৰাই হৈ যায় আৰু হেকাৰণে ভাবিলো হেয়াৰ কাট কৰি কাৰণ বহুত হেয়াৰ ফল হৈ আছে ৰিসেন্টলি বহুত হেয়াৰ ফল হ'ব আৰম্ভ দিছে মানে হৈ আছে আৰু অইলিং কৰি আছো তথাপিতো ষ্টপ হোৱা নাই হেকাৰণে ভাবিলো আজি হেয়াৰ কাট কৰো যেহেতু মই এনিও মানে কি হয় মোৰ যেতিয়া শোল্ডাৰ লেন্থ মান থাকে চুলিখিনি আৰু বা শোল্ডাৰ লেন্থতকে ওপৰত থাকিলে ইজিলি কেয়াৰ কৰিব পাৰো তাতকে দীঘল হলে অটোমেটিক্যালি হেয়াৰ ফলো হৈ যায় হেয়াৰ প্ৰবলেম যোনবোৰ হেবোৰ আহি যায় হেকাৰণে ভাবিলো আজি কৰিলো আৰু বহুত দিনৰ ভাবি আছিলো হেয়াৰ কাট কৰো কিন্তু টাইম মিলা নাছিলে এনেকে আৰু এতিয়া ভাবিলো উইন্টাৰ সিজন যেহেতু বছৰটো যেহেতু মই দুবাৰ মান কাটোৱে চুলি এতিয়া যেহেতু এবাৰ উইন্টাৰত কাটো আৰু এবাৰ যেতিয়া সামাৰ হুমাব তাৰ আগতে কাটো হেকাৰণে ভাবিলো আজি যেহেতু ডিসেম্বৰ হুমাইছে কাটি লও তেন্তে একদম স্কিপ নকৰাকে গুটেই লাষ্টলৈকে চাব কেনেকুৱা কি লাগে মোক কেনেকুৱা লাগে লুকটো কমপ্লিট হোৱাৰ পিছত কেনেকুৱা লাগে আপোনালোকে জনাব কমেন্ট সেকশনত তেন্তে বলক মোৰ লগত Haircut. How to start? नहीं
এইটো মোৰ ফাইনেল লুক হৈ গ'ল এতিয়া মানে হেয়াৰ কাট কৰি হৈ গ'ল আপোনালোকে জনাব কেনেকুৱা লাগিছে কি নাই আৰু এইটো ৰাজৰ ৰিয়াজ আচলতে বহুত পুৰণা এখন চেলন হয় পাৰ্লাৰ হয় ইয়াতে মই লাষ্ট 3 years ধৰি কৰি আছোঁ হেয়াৰ কাট আজিও আহিলোঁ বহুত দিনৰ মূৰত কিন্তু ৰাজুদা নাই ষ্টিল এই দাদাজনে বহুত ভালকৈ কৰি দিছে হাই কৈ দিয়ক ভালকৈ কাটি দিছে ভাল লাগিছে মোৰ আপোনালোকে জনাব কেনেকুৱা লাগিছে হেয়াৰ কাটটো কমেণ্ট ছেকশ্যনত ঠিক আছে তেন্তে বাই আজিৰ কাৰণে এইখিনিয়ে আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব